Hi guys, hope you are all have fine. আপুনি যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব দা পাঠ, ওকে? আজিৰ এটা বাতৰি প্ৰকাশ পোৱা মতে অসম প্ৰশাসনৰ পৰা ইয়া ঘোষণা কৰা হৈছে নৱম শ্ৰেণীৰ 3,78,000 শিক্ষাৰ্থীক চাইকেল প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে আৰু ইয়াৰ বাবে কেবিনেটে 187 কোটি টকাৰ বাজেট ৰখা হৈছে আৰু ইয়াৰ লগতে 2020 চনত লঞ্চ কৰা প্ৰাজ্ঞান ভাৰতী স্কিমৰ জৰিয়তে 12 পাছ যিসকল ফাৰ্ষ্ট ডিভিজন লৈ পাছ কৰা ছাত্ৰীক স্কুটি বিতৰণ এই স্কুটি বিতৰণ ছাত্ৰক দিয়া হয় কিন্তু ছাত্ৰৰ কাট অফ মাৰ্ক বেছি থাকে প্ৰকাশ কৰা মতে লৰাৰ ক্ষেত্ৰত 75% কৈ বেছি পোৱা লৰাকে স্কুটি প্ৰদান কৰা হয় আৰু ছোৱালীৰ ক্ষেত্ৰত 60% নম্বৰ 2022 চনত ই প্ৰাজ্ঞান ভাৰতী স্কিমৰ জৰিয়তে 29,748 জন ছাত্ৰীক স্কুটি প্ৰদান কৰা হৈছিল আৰু 6,052 জন ছাত্ৰ স্কুটি লাভ কৰিছিল আৰু বাকি বছৰৰ দৰে এই বছৰতো প্ৰশাসনে স্কুটি বিতৰণৰ সিদ্ধান্ত লৈছে কিন্তু বিতৰণৰ সময় উল্লেখ কৰা নাই যিকিনো হওক এজন ভাল শিক্ষাৰ্থীৰ ভাল ৰিজাল্টত কিছুমান দুখীয়া ঘৰখনতো স্কুটি খন যায় বহুত ভাল কথা অলৰাইট বহু কেইদিনৰ আগত মই এই বিষয়তে এটা ভিডিঅ' আনিছিলোঁ 2020 চনৰ পৰা প্ৰাজ্ঞান ভাৰতী স্কিমৰ জৰিয়তে প্ৰশাসনে যিবোৰ স্কুটি প্ৰদান কৰি আহিছে সেই স্কুটিবোৰ ফুয়েল ভেহিকল হয় ফুয়েল ভেহিকল মানে পেট্ৰল ডিজেলত চলা আৰু মই এই ভিডিঅ'ত এইটো কথা উঠাইছিলোঁ যে প্ৰশাসনে প্ৰদান কৰা স্কুটি ফুয়েল ভেহিকলৰ সলনি ইলেক্ট্ৰিক স্কুটি কিয় দিব নোৱাৰে কথাটো এইটো নহয় যে দুখীয়া ঘৰৰ ছাত্ৰী এজনে পেট্ৰল কনজিউম স্কুটি ব্যৱহাৰ কৰি থাকিবলৈ ফাইনেন্সিয়েলি প্ৰব্লেম হ'ব পাৰে ওকে চোৱা এই বিষয়ক লৈ মই কোনো সামৰি লোৱা নাই আৰু এইটো নহয় নকওঁ যে দুখীয়া ঘৰ এখনত এনে প্ৰব্লেম হ'ব নোৱাৰে ইলেক্ট্ৰিক ভেহিকেল ব্যৱহাৰৰ ক্ষেত্ৰত কেনে ধৰণৰ উপকাৰ হ'ব পাৰে এই ক্ষেত্ৰত আপুনিও ভালকৈ জানে আমাৰ দেশ বহু জনবহুল দেশ আমাৰ দেশখনত পেট্ৰল ডিজেল বহু পৰিমাণত ব্যৱহাৰ হয় কিন্তু আমাৰ দেশতো কোনো ডাঙৰ তেলৰ ভাণ্ডাৰ নাই আজিৰ এটা প্ৰকাশ বাতৰিত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰকাশ কৰা মতে প্ৰতি বছৰে দেশত 16 লাখ কোটি টকাৰ অইল ইম্পৰ্ট কৰিব লগা হয় 16 লাখ কোটি ইয়া এটা হিউজ এমাউণ্ট হয় আৰু এই এমাউণ্ট আমাৰ দেশৰ পৰা বাহিৰ দেশত যাই আছে আৰু এই ইম্পৰ্ট অইল এমাউণ্ট ক্ষেত্ৰত ভাৰতৰ আৰ্থিক ক্ষেত্ৰতো প্ৰভাৱ পেলায় যেনে বয় বস্তুৰ দাম বঢ়া দেশৰ মুদ্ৰাৰ ডিভেলেশ্যন হৈ থকা কাৰেণ্ট একাউণ্ট ডিফিচিট আৰু ইয়াৰ লগত এইটো ক'ব পাৰে ফুয়েল ভেহিকেল ব্যৱহাৰৰ ক্ষেত্ৰত গ্লোবেল ৱাৰ্মিং ক্ষেত্ৰত কিছু হ'লেও অৱদানটো আগবঢ়ায় আৰু আজিৰে বাতৰি এটাত এইটো প্ৰকাশ পাইছে WMO ইয়াৰ ফুল ফৰ্ম হ'ল অল মেটিঅ'ৰলজিকেল অৰ্গেনাইজেশ্যন প্ৰকাশ পোৱা বাতৰিটো হ'ল WMO মতে অহা 6 মাহ ধৰি বিশ্বত ভয়ংকৰ গৰম হ'ব পাৰে আৰু WMA ভাৰতক চেতাৱনী দিছে এই বছৰত ভাৰতত বৰষুণৰ অভাৱত কৃষকৰ শস্য বহু ক্ষতিসাধন হ'ব পাৰে দেশখনত অত্যাধিক গৰম হ'ব আৰু যিহেতু আমি হিয়া অনুভৱ কৰিয়ে আছো বৰষুণৰ পৰিমাণ কমিছে আৰু গৰম বাঢ়িছে ওকে চোৱা কেন্দ্ৰ আৰু অসম প্ৰশাসনৰ ক্ষেত্ৰত চাবলৈ গ'লে কথাটো এনেধৰণৰ হৈ আছে কেন্দ্ৰ চৰকাৰে কাৰ্বন মুক্ত ভাৰত গঢ়িবলৈ যোজনা বনাই আছে আৰু দেশত ইলেক্ট্ৰিক বাহন প্ৰচলনৰ বাবে জোৰ দি আছে ইলেক্ট্ৰিক ভেহিকেল কোম্পানীবোৰক কেন্দ্ৰ চৰকাৰে সাবসিডি প্ৰদান কৰি আহিছে আৰু আমাৰ জাতি মাটি ভেটিৰ কথা কৈ থকা প্ৰশাসনে আনুষ্ঠানিকভাৱে হাজাৰ ফুয়েল ভেহিকেল স্কুটি প্ৰদান কৰি আহিছে আৰু আমাৰ প্ৰশাসনে যদি গ্লোবেল ৱাৰ্মিং ইম্পৰ্ট পেট্ৰল হিউজ এমাউণ্ট ক্ষেত্ৰত কোনো পদক্ষেপ নলয় আমাৰ জনসাধাৰণে এনভাইৰনমেণ্ট ৰক্ষা কৰা আৰু ইলেক্ট্ৰিক ভেহিকেল কিনাৰ ক্ষেত্ৰত কেনেদৰে উৎসাহ পাব ওকে গাইজ এইখিনিতে মই ভিডিঅ'টো শেষ কৰিম Thank you for watching. Have a good day.